Happy birthday to you. ठीक है बढ़िया से बनाई दीबो एक खिली पान प्यार का नगमा है এখন মাক বাপেকে নিজৰ সন্তানক বিয়া এখন যেতিয়া পালন কৰে পাতে তেওঁ উলহ মালহে পালন কৰে সকলো পেৰেণ্টছে বিচাৰে কাৰোবাৰ আৰ্থিকভাৱে কোনোবা সচ্ছল Happy birthday to you. Happy birthday to you. Happy birthday to you. Bapak kau dia kau kemana? ये फला लालू लगाई दे गाना लगाई दे itu harus ठीक है सर Happy birthday to you. Happy birthday to you गाई दे Happy birthday to you. Happy birthday to you. यो तो कौन लगाई दे माँ देता लगाई दे Happy birthday to you. ये है Happy birthday to you. सुदों सुपांगो फाइनली गोवाला सारबु कुसा पुदों और मोर भनी गौरव गोवाला का सिलो आज 2টা বছর বড়ি দিছে আৰু কোনটা স্পেশালি আহি পালো আৰু সেলিব্রেট কৰিছে সুপাক আৰু হ্যাপি বাৰ্থডে 2 বছৰ হ্যাপি বাৰ্থডে হেল্ল হেল্ল গৌৰৱ হাই 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 এ মিছিওতে বেছি পাতিম দে বিচাৰে সব মিছি কথা কব যায় আজি কেনেকুৱা আজি আপোনাৰ দুটা লৰা ন সৰুজনৰ আজি 2 বছৰ হৈছে গৌৰৱ গোৱালা আজি গুটিকে আমি মতা হৈছে কেনেকুৱা অনুভৱ আজি কেনেকুৱা হ্যাপি ভাল লাগিছে আৰু লৰাটোৰ জন্মদিন যে এনেকে সকলোৰ লগত যে লগে ভাগে পাতিবলৈ পাইছো বহুত ভাল লাগিছে এটো গানত লগাব লাগে নেকি এটা কত গলাব ইলাদো মপদা নং নাতি দ অকন ছিল বাৰ্থডে গোৱালা হৈ পেলাই মিছিন জাল মিছিন দুঙেলা ছিল মপদাং নে মপ মানে আৰু নকা কি বছৰকে ইকাব নং নাতি দ আমি নক গৌৰৱ বিতিমাল চিলাদিন মপদা আসলে গোৱালা আমদাং লগে লগে যিবিলাক কলবাৰী বাপলা আৰাছ দু যে গোটেইবোৰ মিছিঙক লৈ আৰু মিছিং কালচাৰ সংস্কৃতিৰে বজাই ৰাখে সিলকা মৰাম কেনেকুৱা কাপো মৰা গৌৰৱ জতে গোৱালা 2 বছৰ দিয়া যেটো নেকি বাৰ্থডে হ্যাপি বাৰ্থডে আইফোন মই পঢ়ো পাতিবলৈ পাইছো বাৰ্থডেটো ভাল লাগিছে যেটা পাতিছো আগত তো কাবেং বাহিৰত আছিল ন অতো নক কামাব পাতি থাকে পাতিছিলে কি কয় ক কাপো আমদম মাছৰা আয়ব মানে ইৰে ৰাইজে সিং গুকুম চুলা ককা মেম্বাৰ মিন্নে আপন গুকুম চুলা বাৰ্থডে সব পাতি নৰক মপৰাং গলো গানা পায় বাবুলে অপায় দুটাকম গুট কামাই মগলে দিলে ইমদো ইউদা আমাৰ আসলজনী আছে দেই আসলজনী এটা কৰা যোৱা বছৰ লগ পাইছিলো দেই আসলজনী ছিল কামমাদান মপৰা বহুত মপৰা কই মপৰা ৰক ওকে দম না ছিল কিয়ক তক পালাই গুৰুম নাই গুৰুং বা বিয়নিয়া গুৰু ya গুৰু আইপা মা পৰু বনা সিলক লং আৰু সদৰ ওই মুমুডক দাই সহজং কাপ সহজ টাকা গানা মই নে মকাং কুতক গানা কোন পুতি কুমাৰা বৰ ভাল লাগিছে খালি বিয়নি ইলাইছে গৌৰৱ গোৱালাকে ছিল জন্ম লংনা 2 বছৰকে ইকাবং 2 বছৰত ভৰি দিছে আৰু 2 বছৰ স্পেশালি যোৱা বছৰ পংগকা আবুনা ওৰকা আৰু ngomide bidung বাকি এটো বাৰ্থডে বুলি কলে কি অলক মপকাদা বাৰ্থডে তো আৰু তুলনি বিয়াই হক বিয়া স্পেশালি আমাৰ কাৰণে নহয় তথাপি ngolo এটা এনজয় কাৰণে এটা প্লেটফৰ্ম নলু পায় আগৰডা আপুনি সুৰপাকে ইগলা দু এই পাগৰডা ককমি উঠন ইলা গুত এপলা কুকসা তো ককদু যে কইতে ছাগলী আনিছে এই ছাগলী দাই এইটো মাছ এইটো মাছ ছাগলী দাৰসা তক
যা সাত কামৰা আয়ো কামে কুমাৰ ৱা ধুনীয়া ছাগলী আহিনে ছাগলী ওরা গো কোয়ুলামায় আসবিউলামায় মিসিং dur batur yara doyap ta kamranga malakola doyap meri dukan me ai bere mini बढ़िया से बनाई दीबो खिली पान मीने खाई के जीबी पान ओ मीने खाई के जीबी पान रे हिंदी आकाय हिंदी में प्यार का नगमा है मौजों की रबानी है जिंदगी और कुछ भी नहीं तेरी मेरी कहानी है धन्यवाद धन्यवाद पुपाही तुरे खुपत इमान धुनिया देखी जे तू कारबुल तुरे हाथत इमान धुनिया देखी ओ মই হে বুজি পাওঁছে নাই তুলৈ বাৰে বাৰে চাওঁ কিয় চাই চাই হে পাহ নপলাই এইটো হৈছে গোৱালা ছাৰ গোৱালা ছাৰকে জীৱনে বিশেষকৈ মিচিং জাতি চক লেডেলক খাপ খোৱা এটা পৰিৱেশ সৃষ্টি কৰিছে দৌলত পালত অকল মিচিং আৰু মিচিং আৰাছ মিচিং অম্মা পাব গোৱালা দাগম দাগলত পাগলত গলত গোটেইখিনি মিচিং লেডেলত ট্ৰেডিশ্যনেল লেডেল মিলিলা 2017-18-19 বৰ্ষৰ যিটো DLED এণ্ড নিয়ৰ চাণ্ডাৰ হৈছিলে বাহনা কলেজ আৰু জোহান গভৰ্ণমেণ্টছত মই সমল ব্যক্তি হিচাপে শনিবাৰে দেওবাৰে ক্লাছ কৰি দিছিলোঁ তেতিয়া আপোনালোকক লগ পাইছিলোঁ মোকো একদম মোৰ ছাৰ দেই ছাৰে মোক যেতিয়া মই DLED কৰি আছিলোঁ বাহনা কলেজৰ ছাৰ তেতিয়া মোক লগ পাইছিলে আৰু বহুত ছাৰ চবতকৈ ভাল পায় ছাৰকে আৰু চবলৈ অসচৰ চিম্পল আছিলে ছাৰ আপুনি কিতাপো লিখে বুলি শুনিছোঁ এতিয়া এম.ই. স্কুল এল.পি. স্কুল হয় হয় মই সমাজ বিজ্ঞানৰ ক্লাছ 6-7ৰ যিখন ভূগোলৰ সমাজ বিজ্ঞানৰ পাৰ্টটো সেইটো মই পুনৰীক্ষণ সমিতিৰ ময়ো আছোঁ সদস্য হিচাপে তাতো দুই এটা বস্তু মই পৰিৱৰ্তন কৰিছোঁ বিভিন্ন ধৰণৰ শিক্ষকসকলৰ পৰামৰ্শ লৈ পেলাই এই 6-7-8ৰ যিখন সমাজ বিজ্ঞান আছে তাৰ ভূগোলৰ পাৰ্টটো মই পুনৰীক্ষণ সমিতিৰ সদস্য এতিয়া আমাৰ সমাজত খুব এটা সমালোচনা হৈ পৰিছে যে তুলনি বিয়া বাৰ্থডে সেইবিলাক এটা কম্পালচৰি হৈ পৰিছে কিয় এইবিলাক কম্পিটিশ্যন হৈ পৰিছে এটা প্ৰয়োজন নেকি আচলতে নহয় প্ৰয়োজনটো আচলতে সেইটো নিৰ্ভৰ কৰে সেই সমাজখনৰ ওপৰত এতিয়া বাৰ্থডে জন্মদিনটো যিহেতু এজন মানুহ এখন পৃথিৱীলৈ এটা উদ্দেশ্য লৈ আহে সেই দিনটো মাক বাপেকে হওক বা ঘৰৰ পৰিয়ালেই হওক তেওঁলোকে ইচ্ছা কৰে যে মোৰ সন্তান মোৰ নাতি মোৰ ভাগিনটোৰ জন্মদিনটো পালন কৰোঁ কাৰণ সি এটা নিৰ্দিষ্ট উদ্দেশ্য কৰি লৈহে পৃথিৱীখনলৈ আহিছে সেই উদ্দেশ্যটো আচলতে ফুলফিল হওক সেই উদ্দেশ্যটো যাতে সাৰ্থক হওক সেইটো উদ্দেশ্য আচলতে আগত লৈ পেলাই আচলতে জন্মদিন পালন কৰা হয় ছাৰ মই কথা এটা আপোনাক সুধিব বিচাৰিছোঁ বিশেষকৈ এতিয়া আমাৰ অসমত বিশেষকৈ বিভিন্ন জনগোষ্ঠী সম্বন্ধে এটা বৃহত্তম অসমীয়া এটা প্ৰশ্ন খুব হয় যিসকল ডাঙৰ অফিচাৰ IAS অফিচাৰ DC কলেজ প্ৰফেচাৰ ডক্টৰ ইঞ্জিনিয়াৰলৈকে অভিযন্তাবিলাকে কয় যে অসমৰ আইটিকবিলাকে কয় যে অসমত যিসকল নেতৃত্ব দিছে একেসকলে কয় ডাঙৰ মঞ্চত যে আমাৰ বিয়াবিলাক কমাব লাগে কিন্তু যিসকল কৈছে একেসকলৰ পৰাই ডাঙৰ বিয়াখিনি হৈ যায় কিবা এটা সন্মান জড়িত আছে কথাটো এনেকুৱা আচলতে বিয়া এখন মাক বাপেকে নিজৰ সন্তানক বিয়া এখন যেতিয়া পালন কৰে পাতে তেওঁ উলহ মালহে পালন কৰে সকলো পেৰেণ্টছে বিচাৰে কাৰোবাৰ আৰ্থিকভাৱে কোনোবা সচ্ছল তেওঁলোকে ডাঙৰকৈ পাতে কিছুমান আৰ্থিকভাৱে সচ্ছল নহয় দুৰ্বল তেওঁলোকে কমকৈ পাতে কিন্তু কথাটো হ'ল যে এগৰাকী মাক বা দেউতাকে নিজৰ সন্তানক জীৱনৰ মাত্ৰ এদিনে পাতে বিয়া সেই বিয়াখন সুন্দৰভাৱে পাতিবলৈ সকলো মাক বাপেকে ইচ্ছা কৰে ইয়াত আচলতে এনেকুৱা কোনো কথা নহয় যে এইটো সমাজত বেয়া প্ৰভাৱ পৰিব কিবা হ'ব যদি যৌতুক কথাটো যদি এড হৈ যায় তেতিয়া সেইটো বেয়া হ'ব কিন্তু যৌতুক পইচা আমাৰ অসমত কিন্তু নাই আহে সেইটো কিন্তু অসমত যি পৰিমাণে হ'ব অসমত সেই অসমীয়া সমাজত আচলতে যৌতুক কথা নাই কিন্তু জোৰ জবৰদস্তি যদি কোনোবা আনিব বিচাৰিছে কথা বেলেগ কথা কিন্তু অসমীয়া সমাজত যৌতুক কথা নাই বাকী প্ৰগ্ৰেমত দলমত